নমস্কাৰ ফ্ৰেণ্ডছ, অনামিকা বুটিক্সলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত মই লৈ আহিছোঁ ব্লেক টছৰ কেইটামান সুন্দৰ সুন্দৰ যোৰা। এয়া দেখিছে, এনেকৈ কলকা ডিজাইন কৰা এই বুটাটো থকা যোৰাসমূহ প্ৰায় বহুতেই বিচাৰি থাকে। ভিতৰটো চিম্পুলকৈ দিয়া আছে, ভিতৰ ভাগটোত একো নাথাকে। আচল পৰ্চনটোত এইদৰে এই কলকা ডিজাইনটো কৰাই থাকিব। মেখেলাখনতো এই ডিজাইনটো কৰাই থাকিব। এয়া দেখিছে, এইখন হৈছে ইয়াৰ মেখেলাখন আৰু এইবোৰ হৈছে ইয়াৰ সাইড বৰ্ডাৰ। মোষ্ট ডিমান্ডেড এই জৰাটো বহুতে বিচাৰি থাকে, হে মই ভাবিলো আজি আপোনালোকৰ মাজত দেখাই দিওঁ। এইটো হৈছে ৰেড কালাৰত, আন এটা দেখুৱাবলৈ লৈছো। এইটো হৈছে আপোনাৰ ইয়েলো কালাৰত। ইয়েলো কালাৰটো এতিয়া বৰ ডিমান্ডত আছে, গতিকে আপোনালোকৰ যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ৰাখিব। ভিতৰ পৰ্চনটোত কিন্তু একো নাথাকে আৰু আচল পৰ্চনটো আৰু মেখেলাখনৰ তলতো এইদৰে ৱৰ্ক কৰা থাকিব আৰু ধুনীয়াকৈ সাইড বৰ্ডাৰ থাকিব। আন এটা জৰা মই দেখুৱাবলৈ লৈছো। এইটো দেখিছে, আমি যেটো নবাজি কালাৰ বুলি কওঁ, এই কালাৰটো দেখিছে। এই কালাৰটো কি মৰম লাগিছে। এয়া দেখিছে, এইখন হৈছে মেখেলাখন আৰু এইবোৰ হৈছে সাইড বৰ্ডাৰ। যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ৰাখিব আৰু নলবাৰী বিদ্যাপুৰত থকা অনামিকা বুটিক্সলৈ এবাৰ আহিব। অনলাইন অফলাইন দুয়োটা সুবিধাই আছে। যদি মোৰ লগত যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ হোৱাটছএপ নম্বৰটো দিয়া থাকিব, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। ধন্যবাদ।